20 আগষ্টত স্বাধীন ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী ভাৰতৰত্ন প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্মদিৱসৰ উপলক্ষে নাজিৰাৰ NSUIৰ সকলো সক্ৰিয় কৰ্মীয়ে লগ হৈ শিমলুগুৰিত অৱস্থিত বৃদ্ধাশ্ৰমত পুষ্টিকৰ খাদ্য বিতৰণ কৰে। লগতে এখনি অনলাইন ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীক এক ব্যতিক্ৰমীভাৱে উদযাপন কৰাৰ প্ৰয়াসেৰে নাজিৰাৰ NSUI বৃদ্ধাশ্ৰমত ফল-মূলৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে। উঠি অহা প্ৰজন্মই মানৱীয়তা গুণ অক্ষুণ্ণ ৰাখি এনেধৰণৰ কৰ্ম কৰাৰ বাবে বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষই নাজিৰাৰ NSUIক ধন্যবাদ জনায়। এনেধৰণৰ কৰ্মৰ দ্বাৰা NSUIৰ ভেটি অধিক সুদৃঢ় কৰাৰ লগতে সমাজৰ বহু ভাল কাম কৰি যাব বুলি নাজিৰাৰ NSUIৰ তত্ত্বাৱধায়ক ৰসমণি কলিতাই মত প্ৰকাশ কৰে। নাজিৰা সমষ্টি NSUIৰ হৈ নাজিৰা কলেজ, গড়গাঁও কলেজ দুখন কলেজৰে শিক্ষাৰ্থীসকলক লগত লৈ ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী তথা আধুনিক ভাৰতৰ নিৰ্মাতা ৰাজীৱ গান্ধীদেৱৰ ৭৬তম জন্ম দিৱসৰ উপলক্ষে আমি বিধায়ক মহোদয়ৰ পৰামৰ্শ মতে আজি আমি শিমলুগুৰিত স্থিত বৃদ্ধাশ্ৰমত আহি এই আই মাতৃ আৰু বাপসকলৰ সৈতে কিছু সময় আমি পাৰ কৰোঁ। আমাৰ ভাল লাগিছে আজি তেওঁলোকৰ লগত আমাৰ এই সময়টো পাৰ কৰি, আৰু আমি আজি এই ৰাজীৱ গান্ধীদেৱৰ সোঁৱৰণি অনুষ্ঠানটো এনেদৰে পাতিব পাৰে আমি তাতো আমি আপ্লুত হৈছোঁ, আৰু ভৱিষ্যতেও আমি নাজিৰা সমষ্টি NSUIৰ হৈ এনেধৰণৰ কাম আমি কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আজি নাজিৰা সমষ্টিৰ NSUIৰ প্ৰতিনিধিবৰ্গ আহি ৰাজীৱ গান্ধীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৬তম জন্মতিথি উপলক্ষে বৃদ্ধাশ্ৰমত তেওঁলোকৰ অতি আগ্ৰহৰ ফল-মূল বিতৰণ, গাখীৰ আদিকে দ্ৰব্য আৰু কেক কাটি বৃদ্ধসকলৰ লগত যিদৰে এক আলাপৰ মধুৰ মুহূৰ্ত তেওঁলোকে ইয়াত প্ৰদান কৰিলে, সেই সকলোৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। অতিকৈ আনন্দৰ বিষয় যে তেওঁলোকে উঠি অহা চামে বহু আকাংক্ষিত মন লৈ শান্তিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, আৰু বৃদ্ধসকলৰ প্ৰতি এক সন্মান প্ৰদৰ্শন এয়া অতি প্ৰশংসনীয়। ঈশ্বৰৰ পৰা তেওঁলোকৰ ওপৰত যেন আশীষ হয় এই কামনা কৰিলোঁ। ধন্যবাদ। নামটিৰ পৰা ৰিণ্টু হেনছোৱাৰ প্ৰতিবেদন, ভাদৈ নিউজ।